Hello guys, welcome back to my channel. Mary Dole Vologole আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো বগৰী আচাৰ। বগৰী আচাৰ কেনেকৈ বনাম আপোনালোকে চাই থাকক। আপোনালোকে যদি মোৰ ভিডিও চাই ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি দিব, লাইক, শেয়াৰ, কমেন্ট কৰি দিবলৈ নাপাহৰিব দেই। মই হিমানখিনি বগৰী মানে আচাৰ বনাবৰ কাৰণে ৰেডি কৰিছো লৈছো আৰু এটো মই ধুই ৰাতিমান নিমখ পানী তিয়াই কিনি থৈ দিছিলোঁ আৰু উলিয়াই কিনি ৰ'দত একদিন শুকাবলৈ দিলোঁ। এতিয়া মই আচাৰ বনাবৰ কাৰণে ৰেডি কৰিলোঁ। মই আচাৰ বনাবৰ কাৰণে মোৰ লগত ভগা অৰিয়হটো নাই, সেইকাৰণৰ পৰা মই খোলা অৰিয়হটোকে মই মানে লগত বনাম বুলি মানে থৈ দিছোঁ। ইয়াত ধুই কিনি ধুনীয়াকৈ ধুই ল'লোঁ। এইটো মানে মই ঘূৰি কৰি লওঁ আৰু ইয়াত মেথু গুটি আছে, জিৰা আছে আৰু ইয়াত ধনিয়া, গোঠা ধনিয়া, জ্বলা মানে মই বনাম বুলি ভাবিছোঁ। জ্বলা আচাৰ, জ্বলা বগৰী আচাৰ বনাম বুলি ভাবি আছোঁ। এইকাৰণৰ পৰা মই নিজৰ ঘৰত থকা জলকীয়াৰ পৰাই বনাম। এইটোকো মই ঘূৰি কৰিম আৰু দেই। কেনেকৈ বনাম বাৰু আপোনালোকে চাই থাকিব। মই মোৰ লগত গুড়ি কৰা মেচিনটো নাইকিয়াৰ কাৰণে মই খুন্দি আছোঁ দেই। মই এনেকৈ মেথি গুটিকেইটা জিৰাকেইটা এনেকৈ খুন্দি আছোঁ। ঘূৰি কৰিলোঁ আৰু দেই। মেচিনত খুন্দাৰ নিচিনাকৈ মেচিনৰ নিচিনাকৈ গুড়ি হ'ল আৰু মই আৰু অকণমান খুন্দি লওঁ, অকণমান আৰু ঘূৰি হৈ যায়, তেতিয়া খাই ভাল লাগে। ক'লা অৰিয়হটো মই ভাজি আছোঁ। ভাজিখিনি ছালটো মই ঢেঁকীত খুন্দি ছালটো গুচাই দিম, তেতিয়া আচাৰত দেখিবলৈ ভাল লাগিব, অকণমান বগা বগা হৈ থাকিব। তেনেকৈ খোলা হৈ থাকিলে কোনেও ইমান লেতেৰাকৈ বনাইছে বুলি ভাবিছে। এই কাৰণৰ পৰা মই এইটো খুন্দি ছালটো গুচাই দিম। এতিয়া মই ভাজি আছোঁ। ক'লা সৰিয়হটো ইমান ধুনীয়াকৈ খুন্দিলোঁ, চাচোন ইমান পিচি মেচিনত পিছা নিচিনাকৈ হৈ গ'ল, গুড়ি কৰা নিচিনাকৈ হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ। ইমান ধুনীয়া লাগিছে ন, আচাৰ নিচিনা লাগি গ'ল আৰু এতিয়া। মই এতিয়া বৈয়ামত ভৰাই দিছোঁ আৰু মোৰ সেই আচাৰৰ ৰেচিপিটো আপোনালোকৰ কাৰণে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। মই ইয়াৰ পৰাই কৈছোঁ বাই বাই, আৰু নেক্সট ভিডিঅ'ত লগ পামগৈ। সেনেকৈ বঢ়াই থ'লোঁ দেই।